4 বল 0 ৰান 1 উইকেট সুপাৰষ্টাৰ মহিলা দলৰ হাতৰ পৰা মেচ ওলাই যোৱা যেন আমি দেখি পাইছোঁ যেনেকৈ হাতৰ পৰা বালি ওলাই যায় তেনেকুৱাকৈ আমি দেখি পাইছোঁ মেচ তেখেতলোকৰ হাতৰ পৰা ওলাই গৈছে বেটছমেন ৰেডি নাছিল আম্পায়াৰ খুব সুন্দৰ বল মেডেন অভাৰ প্ৰথম অভাৰ 0 ৰান 1 উইকেট হেৰুৱাইছে ছুপাৰষ্টাৰ মহিলা দলৰ এতিয়াও সম্ভৱ আছে বল খেলিবলৈ মিড উইকেট বাউণ্ডেৰী ফালে কিন্তু 1 ৰানেই সংগ্ৰহ কৰিব পাৰিছে 5টা বলত 31 ৰানৰ প্ৰয়োজন 5টা যদি আমি 6 ৰান দেখিবলৈ পাওঁ তেনেহ'লে 30 ৰান অৰ্জন কৰিব পাৰিব খেলি দিলে বল বাউণ্ডেৰী ফালে খুব সুন্দৰ ফিল্ডিং কিন্তু 4 ৰান খুব সুন্দৰ প্ৰয়াস কৰিলে বাইদেউ কিন্তু জিকিবলৈ 27 ৰানৰ প্ৰয়োজন বল মাথো 4টা 4 বল 27 ৰান মেচ সমাপ্তিৰ ফালে আগবাঢ়ি আছে যিহেতু ক্ৰিকেটত আমি কিছুমান নিয়মাৱলী আছে ইমান বলত ইমান ৰানে সংগ্ৰহ কৰিব পাৰে যেহেতু ইয়াত নো বলত হোৱাইট বলত ৰান নাই তো আমি ক'ব পাৰোঁ এইখন মেচ মৰমী মহিলা দল জয়ী হ'বলৈ গৈ আছে খুব সুন্দৰ বলিং আৰু মেচ অভাৰ এনেকুৱা আকস্মিক প্ৰদৰ্শন দেখালে মৰমী মহিলা দল আৰু আটাইতকৈ ভাল প্ৰদৰ্শন দেখুৱালে মৰমী মহিলা দলৰ অধিনায়ক মৰমী বাইদেউ চ' আজি আমাৰ মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ জয়ী হৈছে মৰমী মহিলা দল সকলো হাত চাপৰিৰে অভিনন্দন জনাব মৰমী মহিলা দলক